So hello friends, মোৰ নাম চন্দন আৰু আপুনি চাই আছে হোম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। সো ফ্ৰেণ্ড মই আজি আপোনালোকক এটা এনেকা ধুনীয়া এপছৰ বিষয়ে ক'ম যি এপছটোৰ সহায়ত আপুনি আপোনাৰ গাড়ীৰ নম্বৰটোৰ কেৱল নম্বৰটোৰ সহায়েৰে আপুনি চাব পাৰিব আপোনাৰ গাড়ীখনৰ আৰচিৰ ভেলিড কিমান, ইঞ্চুৰেঞ্চৰ ভেলিড কিমান, ফিটনেছ ভেলিড কিমান, এই সকলোবোৰ তথ্য আপুনি এই এপছটোৰ সহায়ত চাব পাৰিব। আপোনাৰ গাড়ীখন আপোনাৰ নামত আছে নে নাই তাকো চাব পাৰিব। আনকি চাব পাৰিব আপোনাৰ ড্ৰাইভিং লাইসেন্সখনৰ ষ্টেটাছ, সেইখন ড্ৰাইভিং লাইসেন্স যিখন আপোনাৰ লগত আছে সেইখন ড্ৰাইভিং লাইসেন্সেৰে আপুনি গাড়ী চলাই আছে সেইখন ড্ৰাইভিং লাইসেন্স আপোনাৰ অৰিজিনেল নে ফেক। তো যদি সেইখিনি কথা আপুনি জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আজি আপোনালোকক মই সেই এপছটো কেনেকৈ ডাউনলোড কৰিব লাগে, ক'ত পায়, এইখিনি কথা সকলো মই আজি আপোনালোকক দেখুৱাই দিম বা বুজাই দিম। তো এইখিনি কথা মই আপোনালোকক দেখুৱাবলৈ হ'লে মই লৈ যাব লাগিব মোৰ মোবাইলৰ স্ক্ৰীনত। তো বলক মই মোবাইলৰ স্ক্ৰীনত আপোনালোকক লৈ যাওঁ আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই মোৰ মোবাইলৰ স্ক্ৰীনত আপোনালোকক লৈ যাওঁ। তো ফ্ৰেণ্ড এয়া মই আহি গ'লোঁ মোৰ মোবাইলৰ স্ক্ৰীনত আৰু মোবাইলৰ স্ক্ৰীনত অহাৰ লগে লগে পোনপ্ৰথমতে আপুনি এটা কাম কৰক, আপোনাৰ মোবাইলৰ ডাটাটো অন কৰি লওক, কিয়নো এই এপছটো আপুনি ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা। তো এনেকৈ আপুনি আপোনাৰ মোবাইলৰ ডাটাটো অন কৰি লওক। অন কৰি লোৱাৰ পিছত আপুনি আপোনাৰ প্লে ষ্ট'ৰত গুচি যাওক। তো আপুনি এনেকৈ যেতিয়া প্লে ষ্ট'ৰত আহিব, তো প্লে ষ্ট'ৰত মোৰ ডাটাটো কানেক্ট হোৱা নাই, এবাৰ ৰিট্ৰাই কৰি দিওঁ। তো এয়া মোৰ ডাটাটো কানেক্ট হৈ গ'ল। তো এতিয়া ইয়াত অহাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰক এম পৰিবহণ বুলি। তো ইয়াত যেতিয়া আপুনি এম পৰিবহণ চাৰ্চ কৰিব, এনেকৈ আপুনি চাৰ্চ কৰক এইটো এনেকৈ এইখিনি লিখাৰ লগে লগে আপোনাৰ আহিয়ে গ'ল। লিখাৰ লগে লগে এম পৰিবহণ এপছটো আপোনাৰ ইয়াত দেখাই পাব, আহিয়ে যাব। তো অহাৰ লগে লগে আপুনি তাত ক্লিক কৰি দিয়ক। তো মোৰ ইয়াত অ'পেন বুলি আহিছে, কিয়নো মোৰ ইয়াত অলৰেডি ইনষ্টল আছে। তো আপুনি কি কৰক, ইয়াক ডাউনলোড আৰু ইনষ্টল কৰি লওক। তো এয়া আপোনাৰ ইয়াত দেখিছে মোৰ ইয়াত ইনষ্টল আহিছে। তো মোৰ ইয়াত অ'পেন আহিছে। তো মই ইয়াক অ'পেন কৰিম। তো মই ইয়াক ইয়াৰ পৰা অ'পেন নকৰোঁ, মই ডাইৰেক্ট মোৰ ডিছপ্লেৰ পৰা অ'পেন কৰিম। তো এনেকৈ ইয়াৰ পৰা বেক হৈ যাওক। তো ইয়াৰ পৰা বেক হোৱাৰ পিছত ইয়াত দেখিব সেই এপছটো আপোনাৰ আহি গৈছে। তো সেই এপছটো এনেকৈ আপুনি অ'পেন কৰি লওক। তো এই এপছটো এনেকৈ অ'পেন কৰাৰ পিছত আপোনাৰ এনেকৈ ইয়াত ল'ডিং হ'ব। তো ল'ডিং হোৱাৰ পিছত তো এয়া দেখিলে আহি গ'ল। তো ইয়াত আপুনি কি চাব বিচাৰে, ইয়াত যদি আপুনি চাব বিচাৰে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন, তো এতিয়া আপুনি ইয়াত DLৰ জেগাত আপুনি ইয়াত ড্ৰাইভিং লাইসেন্সৰ নম্বৰটো টাইপ কৰি দিব। যদি আপুনি চাব বিচাৰে আপোনাৰ গাড়ীখনৰ ষ্টেটাছটো, যদি চাব বিচাৰে, তো তেনেহ'লে আপুনি কি কৰক, ইয়াত গাড়ীখনৰ নম্বৰটো মাৰি দিব। তো মাৰি দি ইয়াত চাৰ্চ কৰি দিব। তো চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব আপোনাৰ গাড়ীখনৰ বিষয়ে, আপোনাৰ গাড়ীখনৰ ভেলিডিটি কিমান দিন আছে, আৰচিখনৰ ভেলিড, আপোনাৰ গাড়ীৰ ফিটনেছ ভেলিড কিমান আছে, ইঞ্চৰ ভেলিড কিমান আছে, এই সকলোবোৰ তথ্য আপোনাৰ যিখিনি আপোনাৰ আৰচিখনত আছে গোটেইখিনি তথ্য আপোনাৰ ইয়াত আহি যাব। আৰচিখনত নহয়, আপোনাৰ ইঞ্চৰ এইবিলাকতো বেলেগ বেলেগকৈ কাগজখিনি থাকি যায়। তো বেলেগ বেলেগকৈ থাকিলেও আপুনি কেৱল আপোনাৰ গাড়ীৰ নম্বৰটো টাইপ কৰিয়ে চাব পাৰিব। তো বেছি আপোনাৰ য'ততো যাব নালাগে, ব্ৰাউজাৰো খুলিব নালাগে, বাছ এই এপটোৰ সহায়তে আপুনি চাব পাৰিব। তো মাত্ৰ এই এপটো আপুনি ডাউনলোড কৰি লওক আৰু লগতে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন অৰিজিনেল নে ফেক, আপোনাৰ ড্ৰাইভিং লাইসেন্সখন কিমান দিন ভেলিড আছে, কি গাড়ী আপুনি সেই ড্ৰাইভিং লাইসেন্সখনেৰে চলাব পাৰে, সকলোবোৰ তথ্য যিখিনি তথ্য আপোনাৰ ড্ৰাইভিং লাইসেন্সখনত আছে সেইখিনি তথ্য ইয়াত আহি যাব। তো আপুনি হয়তো নিশ্চয় বুজি পালে। তো সেই এপছটো কেনেকুৱা, তো যদি বুজি পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ যিমানবিলাক ফ্ৰেণ্ড আছে, যিমানবিলাক বন্ধু আছে, সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো সকলোৱে জানিব লাগে তেওঁৰ ড্ৰাইভিং লাইসেন্সখন অৰিজিনেল নে ফেক বা তেওঁৰ গাড়ীখনৰ ষ্টেটাছটো সকলোৱে জানা উচিত। তো ফ্ৰেণ্ড বাছ এই ভিডিঅ'টোত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। তো বাছ আজিলৈ ইমানেই, লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত।